নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিটেক অনলাইনলৈ। আৰু আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈছোঁ। এই ভিডিঅ'ত মই আলোচনা কৰিম অসম পুলিচত পাই আহি থকা 6টা প্ৰশ্ন উত্তৰৰ বাবে। অসমৰ যিকোনো এক্সামতে এই কুৱেশ্যনসমূহ আহি থাকে, সেয়েহে মই আপোনালোকক এই 6টা কুৱেশ্যন আজি আলোচনা কৰিম। ইয়াতে আপোনালোকে প্ৰথম দেখিছে অসমৰ জাতীয় ফুল হ'ল ক পদুম ফুল, খ নাৰ্জী ফুল, গ কপৌ ফুল আৰু ঘ গোলাপ ফুল। ইয়াতে আপোনালোকে প্ৰশ্নটো চাব যে অসমৰ জাতীয় ফুল বুলি সোধা হৈছে, ৰাষ্ট্ৰীয় ফুলৰ কথা সোধা নাই। যদি ৰাষ্ট্ৰীয় ফুল হ'লহেঁতেন তেতিয়া আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'লহেঁতেন ক পদুম ফুল, কিন্তু ইয়াতে আপোনালোকৰ সোধা হৈছে অসমৰ জাতীয় ফুল, অৰ্থাৎ আপোনালোকৰ ইয়াৰ উত্তৰটো হ'ব গ কপৌ ফুল। আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব গ কপৌ ফুল। আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যে এনেকুৱা ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমেই পায়। ইয়াতে আপোনালোকে 2 নম্বৰ প্ৰশ্নটো দেখিছে অসমৰ জাতীয় জন্তু হ'ল ক এশিঙীয়া গড়, খ গৰু, গ ঘোঁৰা আৰু ঘ হাতী। আপোনালোকৰ এই কুৱেশ্যনসমূহ অসমৰ যিকোনো এক্সামতে আহিয়ে থাকে। অসমৰ যি SI AB আপোনালোকৰ নেক্সট আপোনালোকৰ এক্সাম হ'ব, তাতো এই কুৱেশ্যনসমূহ আহিবই, আপোনালোকে চাব। ইয়াতে আপোনালোকে উত্তৰটো দেখিছে, ইয়াতে শুদ্ধ উত্তৰটো হৈছে ক এশিঙীয়া গড়। তেতিয়াহ'লে আহক আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আপোনালোকে দেখিছে 3 নম্বৰ অসমৰ জাতীয় পক্ষী হ'ল ক দেওহাঁহ, খ ৰাজহাঁহ, গ ময়ূৰ, ঘ কুলি চৰাই। আৰু ইয়াতে আপোনালোকে দেখিছে অসমৰ জাতীয় পক্ষীৰ কথা সোধা হৈছে। ইয়াতে ৰাষ্ট্ৰীয় পক্ষী হোৱা হ'লে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'লহেঁতেন ময়ূৰ, অৰ্থাৎ আপোনালোকৰ ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব ক দেওহাঁহ, অৰ্থাৎ অসমৰ জাতীয় পক্ষী হ'ল দেওহাঁহ। আপোনালোকে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা পাইছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। মই কিয় বাৰে বাৰে কৈ আছোঁ, মই এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক আজিৰ পৰা দিয়ে থাকিম, সেয়েহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিসকলে অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে। আহক তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আপোনালোকে ইয়াতে দেখিছে অসমৰ জাতীয় জলচৰ প্ৰাণী হ'ল কাছ, ভেকুলী, শিহু, তিমি মাছ। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো চালে দেখিব অসমৰ জাতীয় জলচৰ প্ৰাণী হ'ল গ শিহু। আৰু আপোনালোকৰ বাবে এনেকুৱা ভিডিঅ' আনিব লাগিব নাই তলত কমেণ্ট কৰিব, জনাব সেইটো। ইয়াতে আপোনালোকে শুদ্ধ উত্তৰটো দেখিছে গ শিহু। আহক তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হ'ল আপোনালোকৰ অসমৰ জাতীয় গছ হ'ল চেগুন, খ অৰ্জুন, গ হুলুং আৰু ঘ গমাৰি। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈছে গ হুলুং। আহক তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে নেক্সট কুৱেশ্যনটো আপোনালোকে দেখিব 6 নম্বৰত অসমৰ জাতীয় নৃত্য হ'ল ক সত্ৰীয়া নৃত্য, খ বিহু নৃত্য, গ ঝুমুৰ নৃত্য, ঘ বাগৰুম্বা নৃত্য। এই কুৱেশ্যনটোৰ উত্তৰ আপোনালোকে তলত কমেণ্ট কৰি জনাব। মই যি নেক্সট ভিডিঅ' ইয়াৰ ওপৰত যি আপোনালোকৰ কুৱেশ্যন এনচাৰৰ ওপৰত বনাম অসম পুলিচৰ এক্সামত আহিবলগীয়া, তাত মই যিসকলে শুদ্ধ উত্তৰ দিয়ে তেওঁলোকৰ নামটো ক'বলৈ চেষ্টা কৰিম। সেয়েহে আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব লাগে। আৰু আপোনালোকৰ যদি মই নেক্সট ভিডিঅ'ত আপোনালোকক ইয়াৰ শুদ্ধ উত্তৰটো কৈ দিম। সেয়েহে এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।